আজি আমি সকলো একেলগে কিয় হৈছো গম পাইছে নিশ্চয়। আজি মিনতি ঘৰ সংসাৰে 100টা খণ্ড অতিক্ৰম কৰিছে। আপোনালোকে যে ইমান মৰম দিছে আমাৰ চেনেলটোক। সঁচাকৈ আপোনালোকে ইমান মৰম দিয়াৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। এনেদৰে আপোনালোকে আমাৰ ভিডিঅ'বোৰ সদায় চাব, মৰম দিব আৰু আশীৰ্বাদ কৰিব, যাতে আমি ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক দি থাকিব পাৰোঁ সদায়। আৰু আমি যিমান পাৰোঁ আপোনালোকক হহুৱাবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব আৰু হাঁহিব আৰু বেলেগকো হহুৱাবৰ বাবে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আমাৰ পৰিয়ালটোক আপোনালোকক চিনাকি কৰি নিদিলেও হ'ব নিশ্চয়, সকলোৱে চাই থাকে, কিন্তু যিসকল নতুন তেওঁলোকক আমি চিনাকি কৰাই দিছোঁ। মই মিনতি, মই ফুচু 3 নম্বৰটো, মই চুনু 2 নম্বৰজনী, মই চেপেটা একেবাৰে সৰুটো, আৰু মই মানু ডাঙৰজনী, মই বহি খোৱা, এওঁ মোৰ হাজবেণ্ড, আৰু মই চামেলি মিনতি দিদি ঘৰৰ বন কৰা ছোৱালী, আৰু এইটো মোৰ কোচত ল'ৰাটো মাত ফুটা নাই, সৰু হৈ আছে, আৰু মোৰ মানুহটো ঘৰত আছে, অহা নাই আজি কাম কৰিবলৈ। এয়াই হৈছে আমাৰ মিনতি ঘৰ সংসাৰ। আমাৰ মিনতি ঘৰ সংসাৰত আৰু কেইজনমান সদস্য আছে, মই তেওঁলোকৰ নাম কৈ দিম। তেওঁলোক বৰ্তমান ইয়াত বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰিলে, তাৰ বাবে আমি দুখিত। হ'লেও মই তেওঁলোকৰ নামকেইটা কৈ দিছোঁ। ফুলেশ্বৰী, গেন্ধেলা, গেন্ধেলি, পানীমলা, আৰু আমাৰ ৰূপালী, আৰু ৰতন, ৰঙিলী, তাৰপিছত আছে চম্পা, ভদেশ্বৰী, আৰু বহুতো সদস্য আছে। 9 সদস্য আমাৰ ইয়াত আছে। আমাৰ সকলোৰে ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে যে আমাক ইমান মৰম কৰিছে, আমাক ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে, তাৰ বাবে সঁচাকৈ আমি বহুত বহুত আনন্দিত। সদায় আমাক এনেদৰে মৰম কৰি যাব। আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'বোৰ লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পায়, কাৰণ আপোনালোকৰ কমেণ্টবোৰে আমাক বহুত উৎসাহিত কৰে। সঁচাকৈ আপোনালোকৰ কমেণ্টবোৰে আমাক বহুত বেছি উৎসাহিত কৰে। এতিয়ালৈ আমি আহোঁ, অহা খণ্ডত আপোনালোকক আকৌ লগ পাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এতিয়া সকলোকে পুনৰবাৰ আমাৰ তৰফৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।